Hello, hi friends. Welcome to your favorite channel Indus Blog. মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ আহিছিলোঁ যে ভাৰতৰ বাহিৰত থকা মোৰ চিনাকি মানুহখিনিৰ থকা ঠাইত পৰিৱেশক লৈ ভিডিঅ' বনাম বুলি। অলৰেডি মই আপোনালোকক ডুবাই, লছ এঞ্জেলছ, ৰাছিয়া, কানাডালৈ লৈ গৈছিলোঁ আৰু তাৰ সমগ্ৰ পৰিৱেশৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। এইবাৰ আপোনালোকক লৈ যাম ইউকেলৈ, য'ত মোৰ ফ্ৰেণ্ড দিগন্তভূষণ দাস থাকে আৰু লগতে তেওঁৰ সপৰিয়ালো আছে তাতে। দিগন্তভূষণ দাস Loughborough Universityৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ লেকচাৰাৰ হয় আৰু তেওঁৰ ৱাইফ লিপিকা ডেকা Montfort Universityত কম্পিউটাৰ চায়েন্সৰ লেকচাৰাৰ হিচাপে কাম কৰি আছে। এইখিনিতে মই ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু দিগন্ত আৰু লিপিকাই সিহঁতে নিজৰ থকা ঠাইৰ বিষয়ে যিদৰে সুন্দৰকৈ বৰ্ণনা কৰি গৈছিল সেইটো মোৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ আছিল এখন নজনা ঠাইক লৈ। আশা কৰোঁ আপোনালোকেও চাই ভালেই পাব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিবৰ বাবে। প্ৰথমতে আমি ভিডিঅ' কলটো কৰি ল'ম, তাৰপিছত দিগন্তই মোক বাহিৰলৈ লৈ যাব সিহঁতৰ বাহিৰৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে। আহক দেৰি নকৰোঁ, প্ৰথমতে ভিডিঅ' কলটো কৰি ল'ম। বিদেশত আপোন মানুহ মোৰ ফ্ৰেণ্ড দিগন্ত দাস ইউকেত থাকে আৰু লগতে তেওঁৰ সপৰিয়াল গোটেইখিনি ইউকেতে আছে এতিয়া। প্ৰথমতে মই মোৰ চেনেল ইণ্ডাছ ব্লগলৈ সকলোকে মই ওয়েলকাম কৰিছোঁ। দিগন্তৰ পৰা জানিব বিচাৰিম দিগন্তৰ পৰিচয়টো। আচ্ছা প্ৰিন্স, তোমাক মই প্ৰিন্স বুলিয়ে জানো, লগ পাই ভাল লাগিলে। বহুদিন লগ পোৱা নাই, অনলাইন লগ পাইছোঁ। চ' প্ৰিন্সটো আমি গোৱালপাৰাত আছিলোঁ বহুত বছৰ আগতে, 89-92 আমি তাৰপিছত তোমাৰ লগ পোৱা নাই। চ' 92লৈকে মই গোৱালপাৰা কলেজত আছিলোঁ, কিন্তু অৰিজিনেলি মই বঙাইগাঁৱৰ পৰা মোৰ বঙাইগাঁও কলেজত পঢ়াইছিলে, প্ৰিন্সিপালো আছিলে। মই বঙাইগাঁৱত ডাঙৰ দীঘল হোৱা। ত' বঙাইগাঁৱৰ পৰা গোৱালপাৰাৰ পৰা মই জয়পুৰত পঢ়িলোঁ। জয়পুৰৰ পৰা পঢ়ি পেলাই ইউকেত আহিলোঁ। বহু বছৰ হ'ল, 98ত আহিছিলোঁ। জয়পুৰৰ পৰা আহি পেলাই তাৰপিছত মই বাহিৰতে আছোঁ, ইউকেত আছোঁ। ইউকেৰ পৰা মই নেদাৰলেণ্ডছত মই তাতে ৰিচাৰ্চ কৰিলোঁ, তাতে postdoctoral কৰিলোঁ। তাৰপিছত মই ইউএছতো আছিলোঁ, প্ৰিন্সটনত আছিলোঁ, তাৰপিছত অক্সফৰ্ডত পঢ়াই আকৌ মই লাভবৰো এতিয়া য'ত আছোঁ, লাভবৰো ইউনিভাৰ্চিটি বুলি কয়, ইউকেৰ সৰু টাউন এখন লেষ্টাৰশ্বায়াৰত, তাতে আমি আছোঁ। চ' থুলমূলকৈ সেইখিনিয়ে মোৰ পৰিচয়। তোমাৰ ডিপাৰ্টমেণ্টটো কি আছে? মোৰ কেমিকেল ইঞ্জিনিয়াৰিঙত পঢ়াওঁ মই ডিপাৰ্টমেণ্টটো। কেমিকেল ইঞ্জিনিয়াৰিঙে হয়। নিশ্চয় তোমাৰ মনত আছে আমি হাই ছেকেণ্ডেৰী একেলগে এক্সাম দিছোঁ কেমিষ্ট্ৰি। সেইটো খুব ভালকে মনত আছে। মোৰ কেমিষ্ট্ৰি পৰীক্ষা ভালো হোৱা নাছিলে, সেইকাৰণে আৰু বেছি মনত আছে। তুমি আগৰ চিটত বহিছিলা, মই পিছৰ চিটত বহিছিলোঁ, মোৰ এইখিনি মনত আছে আৰু গোৱালপাৰা কলেজ। আৰু এতিয়া মই লিপিকালৈ গৈছোঁ। থেংক ইউ ফ্ৰেণ্ডছ, আমাক ইয়ালৈ মাতি অনা তোমাৰ চেনেললৈ। বুলিয়ে ক'লো মই ডাঙৰ দীঘল শ্বিলঙত হোৱা, তাৰপিছত যোৰহাট ইঞ্জিনিয়াৰিঙত ইঞ্জিনিয়াৰিং কৰিলোঁ। তাৰপিছত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত মোৰ M.Tech কৰিলোঁ। তাৰপিছত অসমলৈ ঘূৰি গৈ তেজপুৰ ইউনিভাৰ্চিটিত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে আছিলোঁ আৰু সেইখিনি সময়তে মই IIT গুৱাহাটীত PhD কৰিলোঁ। আৰু ঠিক সেই PhD কৰি থকা সময়তে দিগন্তৰ লগত লাগি হ'ল, আমাৰ বিয়া হ'ল আৰু মই PhD কমপ্লিট কৰি ইউকেলৈ আহি গ'লো আৰু ইয়াতে এতিয়া মই মন্টফৰ্ট ইউনিভাৰ্চিটিত লেকচাৰ হিচাপে আছোঁ কম্পিউটাৰ চায়েন্সত। ধন্যবাদ লিপিকা আৰু দিগন্তলৈ। আৰু মই এতিয়া তোমালোকৰ পুত্ৰ অনুৰণ, আৰু তাক আমি জেনেৰেলি নিয়ৰ বুলি জানো, ক'ত পঢ়ি আছে, কি কৰি আছে আৰু অসমলৈ কিমান মনত পৰে? I study at primary school, and I'm in class 4. I go to Asstt usually once a year, and because of this COVID, I want to অ'কে। আৰু অসমলৈ কিমান মনত পৰে তোমাৰ? বিৰাট মনত পৰে। থেংক ইউ নিয়ৰ, ভাল লাগিল নিয়ৰৰ লগত কথা পাতি। এতিয়া মই আচল কথালৈ আহোঁ। গোটেই বিশ্বত কৰোণা ভাইৰাছ লৈ যিটো সংঘাৰী ৰূপ এটা ধাৰণ কৰিছে আৰু এতিয়া লাহে লাহে ৰিকভাৰ হোৱাৰ পথত প্ৰতিটো ঠাই, প্ৰতিটো দেশ। চ' এতিয়া
আমাৰ ইয়াতো মানে ভাৰতবৰ্ষত বা অসমতো আমাৰ চৰকাৰে এই COVID-19 বা কৰোনা ভাইৰাছলৈ যিখিনি সতৰ্কতা অৱলম্বন কৰিছে আৰু আমাক যিখিনি কৰিব দিছে, যিটো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাটো, আমি সঘনে হাত ধুব লাগে, চাফা হৈ থাকিব লাগে, মাস্ক আমি পিন্ধিব লাগে। চ' আমি নিয়মখিনি মানি চলিছোঁ। এতিয়া কথাটো হ'ল কি যে ইউকে গভৰ্ণমেণ্টে তোমালোকে যিখিনি জাগাত আছা, চ' হয়, তোমালোকে গভৰ্ণমেণ্ট কোন হয়, কোনটো আণ্ডাৰত পৰে? ইউকে গভৰ্ণমেণ্ট কনজাৰভেটিভ। আমাৰ লোকেল যিটো MP তেওঁ কনজাৰভেটিভ হয় আৰু কনজাৰভেটিভ আমি লোকেলি ইয়াতে MP হয় আৰু গভৰ্ণমেণ্টটো কনজাৰভেটিভ ইউকে। তোমালোকৰ চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে ৰিগাৰ্ডিং COVID-19? কেনেকুৱা চিটুৱেশ্যনৰ মাজেৰে গভৰ্ণমেণ্টে তোমালোকক ৰাখিছে আৰু ৰাখি আছে এতিয়ালৈকে, আৰু এতিয়াৰ পৰিস্থিতিটো কি মই তোমালোকৰ মুখেৰে জানিব বিচাৰিছোঁ। আমি 23rd মাৰ্চৰ পৰা লকডাউন আৰম্ভ হৈছে ইয়াতে। তেতিয়া ঠিক মানে কেছবিলাক বাঢ়িবলৈ ধৰিছিলে আৰু 23rd মাৰ্চত পুৰা লকডাউন কৰিছে। তেতিয়া মানে স্কুল পুৰা বন্ধ, আমি পুৰা একদম ঘৰৰ পৰা ওলাবলৈ নোৱাৰা, অকল এচেঞ্চিয়েল যেনেকে বজাৰ কৰিবলৈ তেনেকে ওলাবলৈ লগা হৈছে। আৰু আমি দুজনে ইউনিভাৰ্চিটিৰ একাডেমিক হয়, আমাৰ দুটাৰ ঘৰৰ পৰাই কাম চলিছে। তাৰমানে আমি অনলাইন ক্লাছ লৈছোঁ আৰু অনলাইন ৰিচাৰ্চ মানে ছুপাৰভিজন যোনখিনি কৰিব লাগে সেইখিনি আমি মানে MS Teams বা Zoom বা Skype তেনেকেই চলাইছে তেতিয়াৰ পৰা। আৰু তেনেদৰে একেধৰণে নিয়ৰৰ স্কুলো বন্ধ হৈ গৈছে 23rd মাৰ্চৰ পৰা। তেওঁলোকৰ ঠিক অনলাইন ক্লাছ হোৱা নাই, এতিয়াও হোৱা নাই, তেতিয়াও হোৱা নাছিলে। তেওঁলোকক কি কৰিছে, প্ৰত্যেকটা সপ্তাহৰ এটা মানে গাইডেন্স এটা দি দিছে যে এই সপ্তাহটোত এইখিনি পঢ়িবা। এইখিনি কি ৱৰ্কাৰ্ছ হয়, তেওঁলোকৰ কিন্তু যেনেকে ডক্টৰ বা ফায়াৰ ৱৰ্কাৰ্ছ বা পুলিচৰ, তেওঁলোকৰ ল'ৰা ছোৱালী কিন্তু স্কুললৈ গৈয়ে আছে। তেওঁলোকৰ কাৰণে বন্ধ হোৱা নাই, কাৰণ মাক দেউতাক অফিচত যাব লাগে, সেইটো কাৰণে তেওঁলোকৰ কাৰণে স্কুল খোলা থৈ দিছিলে। এতিয়া লাহে লাহে যোৱা মাহৰ পৰা অলপকে খুলিব ধৰিছে। কিছুমান অফিচ যেনেকে কনষ্ট্ৰাকশ্যনৰ মানুহবিলাক বা ৰলছ ৰয়ছ আছে, তেনেকুৱা ইঞ্জিনিয়াৰিঙত যোনখিনি মানে যাব লাগে, ঘৰৰ পৰা কাম কৰিবলৈ নোৱাৰি, তেওঁলোকে এতিয়া অফিচত যাবলৈ ধৰিছে আৰু বজাৰসমূহ লাহে লাহে খুলিবলৈ ধৰিছে। কিন্তু যেতিয়া মানে ট্ৰেণ্ডটো কমিছে, মানে COVID-19ৰ যিটো ইনফেকশ্যন ৰেটটো কমাৰ পিছত এইটো আৰম্ভ হৈছে, কিন্তু স্কুলবিলাক এতিয়াও বন্ধই হৈ আছে। আৰু স্কুল তেওঁলোকৰ এতিয়া যেনেকে নিয়ৰ ক্লাছ 4ত ক্লাছ 5ৰ ছেশ্যনটো ছেপ্টেম্বৰৰ 1 তাৰিখৰ আৰম্ভ হ'ব। তেতিয়াহে ছেপ্টেম্বৰৰ 1 তাৰিখেহে স্কুল খুলিব ক্লাছ 5ত, ক্লাছ 4ত আৰু স্কুললৈ নাযায়। আৰু আমাৰো এতিয়া ইউনিভাৰ্চিটি খোলা নাই, কাৰণ আমাৰ গোটেইখিনি কাম মানে ঘৰৰ পৰা চলি আছে ৱৰ্ক ফ্ৰম হোম হিচাপে, কিন্তু লাহে লাহে খুলিবলৈ ধৰিছে, ফেজ বাই ফেজ খুলি আছে, যাতে ছ'চিয়েল ডিষ্টেঞ্চিং কৰি মানে হেৰি কৰিবলৈ পাৰে। প্ৰথমতেতো ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ডিষ্টেঞ্চ দিছিলে 2 মিটাৰ, এতিয়া 2 মিটাৰৰ পৰা কমাইছে যোৱাকালিৰ পৰা, এইটো 1+ হৈছে, 1+ মিটাৰ বুলি কোৱা হৈছে। আৰু জুলাই 4ৰ পৰা আৰু নেক্সট ফেজ অফ মানে অপেনিং কৰি আছে, মানে যিটো লকডাউন হেৰিটো অপেন কৰি আছে, লাহে লাহে মানে সেইটো খুলিবলৈ ধৰি আছে। এতিয়া ফেচ মাস্কটো ইয়াতে ইমান মেণ্ডেটৰী নহয়, কিন্তু যদি পাব্লিক ট্ৰান্সপৰ্টত যোৱা হয় তেতিয়া মেণ্ডেটৰী হয়। কিন্তু বহুত মানুহে এইটো ইউজ কৰিবলৈ ধৰিছে অলৰেডি, যদিও মেণ্ডেটৰী নহয়, কিন্তু পাব্লিক ট্ৰান্সপৰ্টত মেণ্ডেটৰী হয়। কিবা দিগন্ত কিবা ক'বা নেকি? নাই, মানে এনেই লিপিকাই গোটেইখিনি ভালকে কৈছে থুলমূলকে। আৰু মানে ইউনিভাৰ্চিটিৰ লগত বন্ধ হোৱা ষ্টুডেণ্টছৰ অসুবিধা হৈছে প্ৰথমতে, কিন্তু চবে এডজাষ্ট কৰিছে। এইটো পজিটিভ মানে যে চবে কেনেকে এডজাষ্ট কৰিছে, খালি ইউকে বুলি নহয়, চাৰিওফালে এইটো। আৰু এটা মানে দেখিছো যে চাৰিওফালৰ পৰা হেল্প কৰিছে, ছাপৰ্ট কৰিছে। আৰু মানে গভৰ্ণমেণ্টৰ পৰাই যে চববিলাক ছাপৰ্ট আহিছে তেনেকুৱা নহয়, কাৰণ এনেকুৱা হৈছে কমিউনিটি কিছুমানত, যেনেকুৱা কিছুমান মানুহৰ বয়সীয়াল মানুহে কৰোনা ভাইৰাছ হোৱাৰ কাৰণে ঘৰত চেল্ফ আইচলেটেড হৈ গৈছে, গতিকে বজাৰত যাব পৰা নাই শ্বপিঙৰ কাৰণে বা যাব দিয়া নাই, তেতিয়া কমিউনিটিৰ মানুহে হেল্প কৰিছে।
সেইবিলাক দেখিছোঁ যিবিলাক মানে আগতে আমি নৰ্মেলি দেখা নাছিলোঁ আৰু সুপাৰ মাৰ্কেটত গ'লে তাতে সন্মুখত তোমাৰ হেণ্ড চেনিটাইজাৰ দিয়ে চবকে মানে ফুটৰ মানে শ্বপিং মলত সোমোৱাৰ আগতে চবকে হেণ্ড চেনিটাইজাৰ দিছে যাতে বাস্কেটটোৰ পৰা স্প্ৰেড নহয় আৰু শ্বপিং মলৰ ভিতৰত চবকে মাৰ্ক কৰি দিছে ডিষ্টেঞ্চটো যাতে মানুহে মেইনটেইন কৰে যাতে পাহৰি যাতে নাযায় কাৰণ মানুহটো মেমৰিটো তেনেকুৱা তুমি কৈছা 2 মিটাৰ থাকিব লাগে নেক্সট মোমেণ্টত পাহৰি গ'লে 2 ফুটো নাথাকিলে ডিষ্টেঞ্চটো চ' মানুহে যাতে কনষ্টেণ্টলি মনত থাকে সেই মাৰ্ক কৰি দিছে বস্তুবিলাক চ' মানে চবেই তেনেকুৱা ধৰণৰ এক্সপেৰিয়েঞ্চ আৰু চবৰ কাৰণে নতুন ধৰণৰ এক্সপেৰিয়েঞ্চ মানে কোনেও কেতিয়া এক্সপেৰিয়েঞ্চ পোৱা নাই দেখা নাই কেনেকুৱা এনেকুৱা চিটুৱেশ্যনটো মোৰ লাইফত কেতিয়াও পোৱা নাই অ'কে আৰু হয়তো তুমিও পোৱা নাই আমি একেই বয়সৰ যেতিয়া চ' আমাৰ লাইফত প্ৰথম এক্সপিৰিয়েঞ্চ আৰু আমাৰ বাচ্ছাৰ ক্ষেত্ৰতো প্ৰথম এক্সপিৰিয়েঞ্চ আৰু সিহঁততো ডাঙৰেই হ'ব হয়নে নহয় তেতিয়া আৰু আহি থকা সময়ত কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় সিহঁতে হয়তো পিছত মানে অনুভৱ কৰিম অৱশেষত তোমালোকৰ পৰা কিবা মেছেজ অসমবাসীক দিয়াটো বিচাৰিম চ' প্ৰথমতে মই লিপিকালৈ গৈছোঁ মেছেজ এতিয়া যোনটো ষ্টেটত মানে ইউকে আছে মানে আছিলে এতিয়া অসম মানে তেনেকুৱা এটা ষ্টেটত আছে মানে যোনটো কেছবিলাক বাঢ়ি আছে নিউজতো দেখা পাইছো বা মাহঁতৰ পৰাও গম পাই আছো ফোনত কেছবিলাক বাঢ়িছে সেইকাৰণে এতিয়া মানুহ সতৰ্ক হ'ব লাগে people really need to be careful কাৰণ সেইটো মানে এটা invisible বস্তু এটা হয় কেতিয়া এজনৰ পৰা এজনলৈ স্প্ৰেড কৰে এই বস্তুটো মানে আমি একদম গম নাপাওঁ সেইটো কাৰণে এই ইনভিজিবল এনিমিটোৰ পৰা আমি বহুত সতৰ্ক হৈ থাকিব লাগে যোনখিনি গভৰ্ণমেণ্টে নিয়ম নীতি কৰিছে তেওঁলোকে চাইণ্টিফিক এডভাইচ লৈ কৰিছে সেইখিনি ফ'ল' কৰি থাকিব লাগে আৰু এটা চাব লাগে যে বহুত মানে যেনেকৈ বয়সস্থ মানুহখিনি মানে ঘৰত আছে অকলে আছে তেওঁলোকে মেণ্টেলি বহুতখিনি ষ্ট্ৰেছ হৈছে সেইটো যেন মানে চবেই এটা চাই যে মানে কোনোবা যদি ওচৰে পাজৰে আছে আমি তেনেকে ইয়াতে কৰিছো মাজে মাজে দূৰৰ পৰা মানে মাত এষাৰ দিওঁ আৰু মাত যাতে মানুহে গম পায় মানে এটা হেৰি হৈ থাকে সেইটো যেন মানুহখিনিয়ে কৰে যাতে মানে এটলিষ্ট মেণ্টেলি মানে আইচলেটেড নহয় ইভেন দো ফিজিকেলি আইচলেটেড হৈ থাকিব লগা হৈছে মানুহখিনি আৰু সেই নিয়মটো যোনখিনি মানে কৈছে যে হাত চেনিটাইজ কৰা হাতখন সঘনাই ধুই থাকিব লাগে ভালকে ধুব লাগে আৰু গৰম পানী খোৱা মানে এই মাস্ক পিন্ধা সেইখিনি কৰি থাকিবলৈ লাগিবই সেইখিনি মানে আৰু ছ'চিয়েলি ডিষ্টেঞ্চ কৰা মুখা পিন্ধিলেই যে মানুহ এজনৰ ওচৰত যাব পাৰি সেইটো কিন্তু নহয় মুখা পিন্ধিও দূৰত থাকিব লাগিব যাতে স্প্ৰেডটো নহয় সেইটোৱে মোৰ সেইখিনিয়ে মানে চ' নাও ডিগতৰ এক্সাক্টলি চ' লিপিকাই যিখিনি কৈছে সেইখিনি মই এগ্ৰী কৰোঁ সেইখিনি ৰিপিট নকৰোঁ কিন্তু মানে এইটো তুমি যদি উল্টাকে ভাবা এইটো এনেকুৱা ধৰণৰ চেলেঞ্জ মানে কোনেও কেতিয়াও দেখা নাই আমি চ' আমি কেনেকৈ কালেক্টিভলি কেনেকৈ এই চিটুৱেশ্যনটো ডিল কৰিব পাৰোঁ কিন্তু মই যিটো ভাবিছোঁ এনেকুৱা ধৰণৰ চিটুৱেশ্যন আমি লকডাউন হৈ আছোঁ এইটোক আমি কেনেকৈ পজিটিভলি কেনেকৈ ঘূৰাই দিব পাৰোঁ আমি ইমান বিজি লাইফত সদায় ৰাতিপুৱাৰ পৰা আবেলিলৈকে দৌৰা দৌৰি কৰি থাকোঁ এই যে সময়খিনি পালোঁ এই সময়খিনিত আমি কি কৰিব পাৰোঁ কেনেকৈ পজিটিভলি কিবা এটা কাম কৰিব পাৰোঁ নেকি চ' সেই তেনেকৈ যদি ভাবোঁ পজিটিভলি মানে মোৰ যিটো ভাবিছোঁ অসমবাসীও যদি তেনেকৈ কিবা এটা ভাবে অসমৰ বা তেনেকুৱা ধৰণৰ মেণ্টেল যে লিপিকাই যিটো কৈছে মেণ্টেল ষ্ট্ৰেছ হৈছে তেনেকুৱা ধৰণৰ যিকোনো বয়সৰে হওক চবেই যদি নিজৰ কিবা এটা গ'ল যদি এটা ছেট কৰি দিয়ে ঘৰত গৈ এটা মই গছৰ পুলিয়ে মই ৰোপণ কৰিলোঁ বা মই দিগন্ত বহুত ৰুইছে খেতি মানে পুৰা ভৰ্তি আমি এতিয়া অহা মাহত পাচলি কিনিবলৈ নালাগে মই জাষ্ট এক্সাম্পল দিছোঁ তেনেকুৱা ধৰণৰ যিয়েই হওক কোনোবাই তুমি যদি মিউজিক ভাল পোৱা মিউজিক প্ৰেক্টিচ কৰাৰ সময় পোৱা নাই তুমি মিউজিকে প্ৰেক্টিচ কৰা আধা ঘণ্টাৰ জেগাত তুমি 3 ঘণ্টা এটা প্ৰেক্টিচ কৰা whatever it is যি হবি আছে তুমি হবিটো তুমি ভালকে ইউজ কৰা ডেভেলপ your হবি নতুন হবি এটা কিতাপ পঢ়া সময় পোৱা নাই কিতাপটো পঢ়া তেনেকে তুমি যদি টাৰ্ণ কৰা it could be quite nice time in a way যোনটো আমি চেলেঞ্জটো আছে কৰিব লাগিব কিন্তু আমি আমাৰ in our situation in our position what can we do so my সেইটোৱে মেছেজ দিব
এটলিষ্ট খুব এটা নাভাবি পজিটিভলি লৈ যিটো ভাল পায় সেইটো কৰিলে যেতিয়া চিচুৱেশ্যনটো ইম্প্ৰুভ হ'ব আমি আকৌ বেক নৰ্মেল লাইফত হয়তো সোনকালে আহি যাম আৰু এইটোৱে হোপ আৰু কিন্তু এটা কথা কি মই যিমান দূৰ জানিছোঁ চ' তেনেস্থলত এটা কথা মানে ক'ব পাৰি যে এই যিটো এফেক্ট কৰোণাৰ যিটো চলিছে এই এফেক্টটো কিন্তু বহুত দিনলৈ থাকি যাব বহুত দিনলৈ থাকিব আৰু কথাটো হ'ল কি যে কাৰণ এইটো এটা মানে নেদেখা টাইপৰ বস্তুটো পটককৈ মানে গম পোৱা নাযায় কোনে মানে লৈ আছে কোন কেৰিয়াৰ হয় তেনেস্থলত এই এফেক্টটো অলপ কিছু দীৰ্ঘদিনলৈ থকাৰ এটা মানে অনুভৱ কৰিব পাৰি আৰু সেই ক্ষেত্ৰত আমি বহুতখিনি সতৰ্কতা অৱলম্বন কৰিব লাগিব আমি যে এনেকুৱা নহয় যে বস্তুবিলাক অলপ মানে স্থিৰ হৈ গ'ল আমি হুৰমুৰকৈ সকলোবিলাক কাম কৰিম কোনো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিম কাৰণ মই অতি দুখেৰে কওঁ যে আমাৰ ইয়াতে মানুহখিনিৰ যিখিনি মানে সতৰ্ক হ'ব লাগে সেই সতৰ্কতাটো বহুতখিনি কমি গৈছে যিটোত সঁচাকৈ দুখজনক আৰু আমি দুখ কৰিব নালাগে কিন্তু আমি সাৱধান হোৱাটো বেছি দৰকাৰ আৰু যদি কোনোবাই নাজানে কোনোবাই গম পোৱা নাই তাক আমি সেই বিষয়ে জনাই তাক সতৰ্ক হোৱাৰ ৰাস্তাটো দিয়া উচিত মই ভাবোঁ হয়তো তোমালোকেও এগ্ৰী মোৰ কথা আৰু লগতে মই নিয়ৰক সুধিম I think we should keep happy during this lockdown and still keep positive. And we have to maintain the distance. Okay. Yeah. Thank you, Niyor. আৰু মই দিগন্ত আৰু লিপিকালৈ অশেষ ধন্যবাদ যিখিনি সময় দিলা চ' আৰু অকণমানি সময় বিচাৰিম তোমালোকৰ লগত বাহিৰত গৈ তোমালোকৰ পৰিস্থিতি এবাৰ দেখুৱাবলৈ তোমালোকক মই অনুৰোধ কৰিম চ' তেনেহ'লে দিগন্ত এবাৰ বাহিৰত যায় এবাৰ আমি পৰিস্থিতিটো কেনেকুৱা হৈ আছে আমি এবাৰ চাই আহোঁ ঠিক আছে ব'লা মই তোমাক দেখুৱাই আছোঁ অ'কে প্ৰিন্স আহা এতিয়া আমি তোমাক ওচৰে পাজৰে অলপমান দেখুৱাই লৈ আহোঁ তেনেহ'লে ব'লা দেৰি নকৰোঁ আমাৰ ঘৰৰ সন্মুখত আছোঁ জাষ্ট ওলাই যাম আৰু জাষ্ট ভাবিলোঁ এটা সন্মুখৰ পৰা আমাৰ ঘৰটো দেখুৱাই দিম অঁ দেখি ভালেই লাগিছে ঘৰবিলাকতো একেই ষ্টাইলৰে গোটেইবিলাক চ' প্ৰিন্স দেখিছা কি জানি ইয়াতে লকডাউনৰ কাৰণে খুব এটা গাড়ী বাহিৰত ওলোৱা নাই আমি বাহিৰতে আছোঁ আমাৰ ঘৰৰ এতিয়াও ওচৰতে আছোঁ আমি হাইৱেৰ ফালে গৈ আছোঁ এতিয়া এনেকুৱা কুল এণ্ড কুৱাইট পৰিৱেশ দেখিলেই ভাল লাগে গাড়ী একেবাৰেই নাই এয়া প্ৰিন্স আমাৰ ঘৰৰ ওচৰৰ চাৰ্চ এটালৈ গৈ আছোঁ এই চাৰ্চটো হলিৱেল চাৰ্চ বুলি কোৱা হয় অঁ হয় নেকি আজি ছানডে হয় নৰ্মেল সময়ত যেতিয়া লকডাউন নাথাকিলে হয় এই চাৰ্চত এতিয়া এই পাৰ্কিঙত পূৰা গাড়ী ভৰ্তি থাকিলে হয় আৰু ইভিনিং ছাৰ্ভিচ হ'লে হয় 6:30 পৰা ইভিনিং ছাৰ্ভিচ হয় এইটো চাৰ্চটো আৰু তাৰ কাষতে ইয়াতে বাচ্চাবিলাকে খেলা খেলিও কৰে আৰু চাৰ্চ আজি পিছে লকডাউনৰ কাৰণে গোটেইখিনি বন্ধ হৈছে ইয়াতে ছাৰ্ভিচটো ইভিনিং ছাৰ্ভিচ মৰ্ণিং ছাৰ্ভিচ একো নহয় তেওঁলোকে অনলাইন কৰিব ইউটিউবত ষ্ট্ৰীমলাইন কৰি আছে তেনেকৈ এডাপ্ট কৰি আছে নতুন পৰিস্থিতি লৈ পেলাই তেনেকৈ আমি ইয়াৰ পৰা ওলাইছোঁ এতিয়া ইয়াৰ পৰা ওলাই আমি নেক্সট আমাৰ ল'ৰা অনুৰণৰ স্কুলৰ ফাললৈ গৈ আছোঁ তাতে সি দুএষাৰমান কৈ দিব স্কুলতনো কি কেনেকৈ চেঞ্জ হৈছে অঁ আহিছোঁ যেতিয়া অনুৰণৰ স্কুলখনকে চাই যাওঁ ব'লা এইটো এই নীলা বাউণ্ডৰী দি স্কুললৈ আহিছোঁ মই কিছুমান ক্লাছ এতিয়া আৰম্ভ হৈছে কি ৱৰ্কাৰৰ ল'ৰা ছোৱালীবিলাক আহিবলৈ পাৰিছে স্কুললৈ এই জুনৰ 1 তাৰিখৰ পৰা আৰু তেওঁলোকৰ কাৰণে নতুন ৰুলছ কৰি দিয়া হৈছে এই ৰুলছখিনি দেখাই দিছোঁ যেনেকৈ এয়া স্কুলৰ গেটৰ আগত তেওঁলোকে ওৱান ৱে ছিষ্টেম এটা কৰি দিছে তেনেকৈ বেলেগ
বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ ক্লাছৰ বাচ্চা বেলেগ বেলেগ সময়ত সোমাব পাৰিব আৰু এয়া যেনেকৈ এই 2 মিটাৰ আপাৰ্ট বুলি ডিষ্টেঞ্চটো দি দিছে কেনেকৈ থিয় হৈ সোমাব আৰু গোটেই ভিতৰত ডিৰেকশ্যনছ দি দিয়া হৈছে ওৱান ৱে ছিষ্টেম এটা কৰি দিয়া হৈছে আৰু পেৰেণ্টছে মাক দেউতাকে মানে গেটতে থৈ যাব লাগিব বাচ্চাবিলাকক কি ৱৰ্কাৰ্ছ মানে ডক্টৰ পুলিচ আৰু ফায়াৰ ৱৰ্কাৰ্ছক বুজোৱা যায় কাৰণ সিহঁতে বাহিৰত ওলাই কাম কৰিবই লাগিব তেনেস্থলত তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পাৰ্মিশ্যন দিয়া আছে স্কুললৈ অহাৰ বাবে এয়া প্ৰিন্স অনুৰোধে দুএষাৰমান ক'ব কিনো চেঞ্জ হৈছে লকডাউন আৰু লকডাউনৰ আগতে কি হৈছিলে আৰু এই লকডাউনৰ সময়ত তেওঁলোকে পঢ়া শুনা কেনেকৈ চলাই আছে সেই দুএষাৰমান সি কৈ দিব আহা অনুৰোধ তোমালোকৰ লকডাউন 23 মাৰ্চৰ পৰা হৈছিলে হয়নে তাৰ আগতে কি কৰিব লগা হৈছিলে কেনেকৈ তোমালোকে কেয়াৰ লৈছিলা মানে কৰোণা ভাইৰাছটো বহুত আগৰ পৰা হৈ গৈছিলে তেতিয়াহ'লে কেনেকৈ কেয়াৰ লৈছিলা তোমালোকে যাতে স্প্ৰেড নহয় Before and after lunch, we washed our hands properly. We weren't allowed to go in the classroom without washing our hands. Okay. আৰু বহুতবাৰ হাত ধুব লগা হৈছিলে হয়নে তাৰপিছততো 23 মাৰ্চৰ পৰা তোমালোকৰ বন্ধ হৈ গ'ল স্কুল তাৰপিছত তেতিয়াহ'লে ঘৰত তোমালোকে কেনেকৈ পঢ়া শুনা কিবা দিছিলে অনলাইন ক্লাছ হৈছিল নেকি তোমালোকৰ Online class, but there was homework. Okay. The school set for Okay. online. Okay. So and then you have been doing it every day, isn't it? Yes. Is there anything else that you felt during the lockdown that you did? You had WhatsApp calls with your friends. Then you also got a call from your teacher. Yeah. What did the teacher tell you? She asked, Miss Connor asked me what we were doing, other things. Okay. Is there any way that you are communicating with your teachers? We've got a school blog, Okay. and we're the teacher is giving sort of updates, Okay. and she asks what we're doing, Okay. and we get in the comments we say what we're doing. Okay. That's very good. Do you want to go back to school? I mean, are you feeling bored or are you enjoying this log? You're feeling bored? You want to come back to school? Yeah. Very soon, isn't it? Okay, do you want to say bye to Prince so that I can show him? Bye. Eya, tar schoolor bahirar rasta. Eya, dekhisai, mane heri nai, gari sari teneke বিশেষ একো নাই মানুহবিলাকে ঘৰৰ ভিতৰতেই বেছি ভাগ আছে আহিছে বহুতে এক্সাৰসাইজ কৰি আছে কিন্তু তেনেকৈ ইমানখিনি মানে আগতকৈ মানে বহুতখিনি কমি গৈছে গৈ এইটো আগলৈ গৈ পেলাই এটা মেইন ৰাস্তা এটা পাম এই ৰাস্তাটোতো দেখিবা যে মানে তেনেকৈ গাড়ীৰ সংখ্যা মানে বহুতখিনি কমি গৈছে গৈ মানে 50%তকৈও কম হৈ গৈছে সাধাৰণতে মানে ভালেখিনি থাকে গাড়ী কিন্তু এই লকডাউনৰ সময়ত তেনেকৈ একো নাই প্ৰিন্স আমি এতিয়া আমাৰ ঘৰৰ ওচৰত পাব এটা আছে খুব ধুনীয়া পাব হয় এতিয়া অবভিয়াছলি লকডাউনৰ কাৰণে বন্ধ মানুহ নাই মানুহ অহাও নাই ৰাস্তাৰ ওচৰতে আমি এতিয়া খোজকাঢ়ি আছোঁ পিছত আৰু কি আছে দেখুৱাম অলপ পিছত প্ৰিন্স চোৱা এইবিলাক খুব ধুনীয়া কিবা এটা ফুল ওলাইছে চাৰিওফালে ফুল এটা একদম দূৰলৈকে আছে পাহাৰৰ মই চাওঁ যদি দেখুৱাব পাৰোঁ খুব ধুনীয়া কিবা এটা ওলাইছে হয় দিয়া দিগন্ত বৰ ধুনীয়া লাগিছে পাৰ্পল কালাৰৰ ফুলবিলাক লং ক্লিফ গল্ফ ক্লাব ওচৰতে লাভপুৰৰ আমাৰ ঘৰৰ পৰা ওচৰতে আহি পাইছোঁ খুব ডাঙৰ গল্ফ ক্লাব হয় ভিতৰত গৈ তোমাক দেখুৱাম এতিয়া একদম মেইন ৰোড এটাৰ কাষতে আছে ঘৰত ওচৰত ডাঙৰ ডাঙৰ ঘৰ কেইটামানো আছে মই তোমাক ভিতৰত গৈ দেখুৱাই আছোঁ ব'লা এই ৰাস্তাটো লং ক্লিফ গল্ফ ক্লাবৰ এণ্ট্ৰেঞ্চ চাগে এই এণ্ট্ৰেঞ্চটো দেখুৱাইছোঁ মাত্ৰ খুব এটা মানুহ বোধহয় নহ'ব ভিতৰত কিন্তু আমি ভিতৰত গৈ চাম মানুহ আছেনে নাই লকডাউনৰ কাৰণে খুব ধুনীয়া লোকেশ্যনত হয় খুব ডাঙৰ গল্ফ কোৰ্চ হয় কিছুমানে একচুৱেলি খেলি আছে আজি খুব বঢ়িয়া বতৰ কাৰণে ইয়াতে মানুহে একচুৱেলি খেলি আছে
দেখা পাইছা কিজানি সৌৱা দূৰত তিনিজন মানে খেলি থকা দেখা গৈছে ফ্ৰেণ্ডছ আমি এতিয়া ওচৰত চাৰ্চ এটা আছে সেন্ট মেৰী চাৰ্চ তাৰ সন্মুখত আছোঁ ওচৰত আজিতো এনে ছানডে হয় ইউজুৱেলি ইয়াতে বহুত মানুহ আহিলেহেঁতেন ওচৰে পাজৰে মানুহখিনি কিন্তু আজি লকডাউনৰ কাৰণে চাৰ্চটো বন্ধ আছে আমি একদম হাইৱেৰ ওচৰত আছে গাড়ী গৈ আছে ধুনীয়া চাৰ্চ এনেই তোমাক দেখুৱাইছোঁ এই আমি কাষৰ এখন দোকানলৈ আহি গাখীৰ লৈ তাৰ যোনটো আমি মেইন ৰাস্তাত ওলাম সেইখিনিৰে এটা ৱাকিং পাথ এটা আছে সেই ৱাকিং পাথেৰে এতিয়া গৈ আছোঁ ইফালে মানে সাধাৰণতে গাড়ী ঘোঁৰা তেনেকৈ নাহে মানুহে খোজকাঢ়ে চাইকেলো চলায় এই সৰু সৰু গেটেৰে মানুহৰ ঘৰলৈও ৰাস্তা আছে এইখিনিতে এখন জুৰি এটা আছে কাষেৰে যায় খোজকাঢ়ি ইফালেৰে গৈ মেইন ৰাস্তা তাতে মানে লগ লাগেগৈ এয়া জুৰিটো ইফালে বৰ ধুনীয়া দৃশ্য আৰু লগতে চৰাইৰ মাত ধুনীয়া চৰাই এটা উৰিছে কি চৰাই এইটো দেখাততো কলা আমাৰ কুলি চৰাই নিচিনা ব্লেক বাৰ্ড বুলি কোৱা হয় ইয়াতে আজি অলপমান বৰষুণ দিছিলে বৰষুণ দিয়াৰ কাৰণে মানে বতৰটো বেছ ঠাণ্ডা হৈছে 10 ডিগ্ৰীমান হৈছে আমি চবেই চুৱেটাৰ পিন্ধিব লগা হৈছে এই গছৰ পিছফালে গোটেই ডাঙৰ ডাঙৰ ঘৰ কিছুমান আছে এয়া ওলাইছোঁহি আমি এটা ৰাস্তাত আমি স্কুলত পঢ়ি থাকোঁতে কেতিয়াবা শ্বৰ্টকাট ল'বৰ কাৰণে আমি মানুহৰ ঘৰৰ বেক চাইডৰ বাৰীৰেও আপ ডাউন কৰিছিলোঁ আজি তেনেকুৱা অনুভৱ হৈছে আজি এই ৰাস্তাটোৰে আহোঁতে এইটো ৰাস্তাটোলৈ আমি মেইন ৰাস্তা পালোহি আৰু এয়া আমি খোজকাঢ়ি আহি সেই যোনটো আমি ৱাকিং পাথেৰে আহি লৈ মেইন ৰাস্তা এই ৰাস্তাটো গৈ পেলাই আমাৰ যোনটো হাইৱে আছে M1 তাতে লগ লাগে গৈ অলপমান দূৰত গৈ পেলাই আমি অলপ আগতে এইফালেৰে এনেকৈ গৈ আমি এই ৰাস্তাটোৰে এনেকৈ ওলাই আহিছোঁ এইটোৰে গৈ থাকিলে প্ৰায় 3 মাইলমান দূৰত গৈ আমি যোনটো ইংলেণ্ডৰ মেইন হাইৱেটো M1 তাতে ওলামগৈ আহা অনুৰণ যাওঁ বোলা গাড়ীৰ চলাচল খুবেই কম ৰাস্তাবোৰো বৰ চাফা দেখিলেই ভাল লাগে আমি এই সন্মুখৰ ৰাস্তাটোৰে সোমাই যামগৈ আমাৰ যোনটো হাউচিং এষ্টেটলৈ ফ্ৰেণ্ডছ জাষ্ট দেখুৱাইছোঁ টেস্কো বুলি কয় ছুপাৰ মাৰ্কেট এটা আমাৰ ঘৰৰ ওচৰতে আজি ফ্ৰাইডে হয় ফ্ৰাইডে ইভিনিং 6টা বাজিছে চ' আম জাষ্ট শ্বয়িং ইউ কেনেকুৱা ইয়াতে ডিউৰিং লকডাউন ভালেখিনি মানুহ আহিছে মই দূৰৰ পৰা দেখুৱাইছোঁ তোমাক অলপমান যাতে মানুহে বেয়া নাপায় আৰু এইফালে পেট্ৰল পাম্প এটাও আছে মই দেখুৱাইছোঁ তোমাক সৌৱা পেট্ৰল পাম্পটো দেখা গৈছে ভালেই লগতেই আছে গাড়ীবোৰ বৰ ডিচিপ্লিনত ৰাখিছে দেখিয়ে ভাল লাগে অলপমান সন্মুখৰ পৰা তোমাক দেখুৱাই দিম এতিয়া সেইফালে একচুৱেলি মানুহৰ এণ্ট্ৰেঞ্চত কেনেকৈ কিউ কৰে তেনেকৈ এৰেঞ্জ কৰি দিছে মই সন্মুখত গৈ তোমাক দেখুৱাই দিছোঁ অলপমান ওচৰৰ পৰা ব'লাচোন সন্মুখৰ ফালৰ পৰাই চাওঁ ভিতৰত যদি নোসোমাওঁ ইয়াতে দেখিছা কিজানি ইয়াতে মানুহক সোমাবৰ কাৰণে কিউৰ কাৰণে এৰেঞ্জ কৰি দিছে এতিয়া অৱশ্যে বেছি মানুহৰ কিউ নাই গতিকে মানুহবিলাক সোনকালে ভিতৰত সোমাব পাৰিছে ছুপাৰ মাৰ্কেটত মই জাষ্ট এণ্ট্ৰেঞ্চটো দেখুৱাইছোঁ ইয়াত জাষ্ট টু শ্ব' একো হেৰি নাই মই ওচৰৰ পৰা খুব এটা দেখুওৱা নাই কাৰণ মানুহে বেয়া পাব পাৰে জাষ্ট দূৰৰ পৰা মই জাষ্ট ভিউ এটা দেখুৱাই দিছোঁ তোমাক আৰু এইপিনে দেখিছা কিজানি ইফালে কাৰ পাৰ্কটো আছে খুব ডাঙৰ মল টাইপৰ হয় ইয়াতে যদি ইয়াতে ছুপাৰ মাৰ্কেট বুলি কয় চ' ইয়াতে ভালেখিনি মানুহ আছে এতিয়া কাৰণ অলপমান লকডাউনটো এতিয়া অলপমান খুলিছে ইউকেত
COVID-19 কেচেছবিলাক অলপমান কম হৈছে এতিয়া গতিকে মানুহে অলপমান কনফিডেন্স পাইছে বাহিৰত ওলাবৰ কাৰণে গতিকে ভালেখিনি মানুহ মই দেখিছোঁ আজি গাড়ীও কাৰ পাৰ্কিঙত ভালেখিনি গাড়ী আছে খিচানি ডাঙৰ কাৰ পাৰ্ক হয় চাৰিওফালে এবাৰ ঘূৰাই দেখুৱাই দিছোঁ তোমাক Like a bird on a tree I'm just sitting here এয়া প্ৰিন্স আমি তোমাক হাইৱেৰ ফালে লৈ গৈ আছোঁ ব'লা হাইৱেটোও চাই কোনটো ৰাস্তা বা কোনটো ঠাইৰ লগত লগ লাগিছে জানিলে ভাল লাগিব The world we can sit together It's so beautiful You and me Forever free এইটো আমি সিদিনাখন দেখাইছিলোঁ পাব ফ্ৰাইৰী এতিয়া আমি এই আগৰ দিনা যে দেখালোঁ যে গল্ফ কোৰ্চটো তাৰে এণ্ট্ৰেঞ্চটো পাম আৰু এয়া দেখিবা সেই গল্ফ কোৰ্চৰ এণ্ট্ৰেঞ্চটো পাইছোঁ এয়া গল্ফ কোৰ্চৰ ৰাস্তাটো সেইটো এণ্ট্ৰেঞ্চটো আছিলে এতিয়া আমি হাইৱেৰ ফালে গৈ আছোঁ এয়া পথাৰ You and me We're meant to be In the great outdoors Forever free You and me বৰ ধুনীয়া দৃশ্য এয়া 60 miles per hour ৰাস্তা সেইকাৰণে অলপমান সোনকালে যাব লাগে Like a bird on a tree I'm just sitting here I got time কিবা ৰাস্তাৰ কাম চলি আছে চাগে সেয়েহে লাহে লাহে যাব লগাত পৰিছে হয়নে ইয়াতে ৰোড ৱৰ্ক চলি আছে সেইকাৰণে অলপমান ডাইভাৰ্চনছ আছে ৰাস্তা বহল কৰি আছে সেইটো কাৰণে ইয়াতে ৰোড ৱৰ্ক কাম চলি আছে এইটো লাভপুৰৰ পৰা ওলাই আহি হাইৱেত উঠা ৰাস্তাটো সেউজীয়া পথাৰখন দেখি অসমৰ ধাননি পথাৰৰ কথাই মনত পৰি গৈছে ইয়াতে বা কি ধান ৰুইছে জানো ইয়াতে দেখা যায় আমি M1ত উঠি আছোঁ এইটো জাংচনত থাৰ্ড এক্সিট ল'ব লাগে It's clear to see এইটো এক্সিট ল'লে লণ্ডন পায় The world seems small এয়া M1 তলত Together It's so beautiful You and me এইটো ইয়াৰে ছেকেণ্ড এক্সিট ইফালে গ'লে বাৰ্মিংহাম পায় In the great outdoors Forever free আমি থাৰ্ড এক্সিট লৈ আছোঁ থাৰ্ড এক্সিট নৰ্থৰ ফালে যায়গৈ লণ্ডন M1 নৰ্থ হয় নটিংহামৰ ফালে এই ৰাস্তাটো গৈ থাকিলে আমি নটিংহাম পাম নটিংহাম এৰি শ্বেফিল্ড পাম ডাৰ্বি পিক ডিষ্ট্ৰিক্ট এনেকৈ এইটো ৰাস্তাৰে গৈ থাকিলে Around you From a distance you can tell এইটো ইংলেণ্ডৰ মেইন হাইৱে M1 You and me Meant to be In the great outdoors Forever ইয়াতে ওচৰতে ইষ্ট মিডলেণ্ডছ এয়াৰপৰ্ট আছে অলপমান আগলৈ গৈ এয়াৰপৰ্টটো পায় ইষ্ট মিডলেণ্ডছ এয়াৰপৰ্টৰ পৰা বেছিভাগ কানেকশ্যন ইউৰোপলৈ যায় ইউৰোপৰ বাহিৰত সাধাৰণতে নাই কিছুমান আছে
কিন্তু ৰাস্তাৰ কিনাৰত তেনেকৈ একো দেখা মানে নাযায়, মানে গছবিলাকে বেছিভাগ গছেই আছে, গছৰ সিটো পাৰে পথাৰ, কিন্তু ৰাস্তাৰ পৰা তেনেকৈ দেখা নাযায়। ইয়াতে দেখিছোঁ ছাৰ্ভিচেছ আছে। I got time. এইটো দেখাইছে ইয়াতে নটিংহাম ইফালে, নেক্সট এক্সিটেৰে নটিংহাম যাব পাৰি। এনেকৈ গৈ থাকিলে আমি এইটো এক্সিট ল'লোঁ। এইফালৰে ইষ্ট মিডলেণ্ডছ এয়াৰপৰ্ট যায় এই এক্সিটৰে। Meant to be in the great outdoors, forever free. You and me. এইটো আমি এটা ছাৰ্ভিচেছ আহি পালোঁ। এইটো যোনটো আমাৰ শ্বিলং গুৱাহাটীৰ মাজত নংপো আছে, সেই ঠিক তেনেধৰণৰ ষ্টপ। ইয়াতে পেট্ৰল ষ্টেচনছ থাকে আৰু সৰু সুৰা খোৱা জেগা থাকে। Take a step back. এনেকুৱা ছাৰ্ভিচেছ থাকিলে কিছু সময় ৰৈ মেলি ফ্ৰেছ হয়, খাই মেলি ওলাই যাব পাৰোঁ। এয়া ট্ৰেভেলজ আছে, এই দূৰত দেখা গৈছে। তাতেই কিছুমান ৰেষ্টুৰেণ্টছো আছে, মাৰ্কছ এণ্ড স্পেন্সাৰ্ছ আছে, ফুড আউটলেট। এয়া প্ৰিন্স, আমি এই ছাৰ্ভিচেছৰ পৰা ওলাইছোঁ এতিয়া ঘৰলৈ, ঘৰমুৱা হ'ম। এইখিনিতে ৰওঁতেই বৰষুণ দিবলৈ ধৰিলে। এই দেখিছা চাগে ইয়াতে পূৰা বৰষুণৰ টোপাল পৰিছে। এতিয়া আমি ইয়াৰ পৰা I'm just sitting ওলাই ঘৰৰ ফালে গৈছোঁ। তোমাক সেই ভিউটো দেখাই দি যাওঁ। it's clear to see. এনেহ'লে এই ছাৰ্ভিচেছৰ পূৰা ভৰ্তি থাকে, কোনো পাৰ্কিং পোৱাটোৱে মানে পাৰ্কিং পোৱাই দিগদাৰী হৈ যায়গৈ। কিন্তু এই কৰোণা ভাইৰাছৰ হেৰিৰ কাৰণে মানুহে এতিয়াও ৰেষ্ট্ৰিকশ্যন চলি আছে। It's so beautiful. You and me. এয়া দেখিছা ইয়াতে ছাৰ্ভিচেছত আমি ৰখা জেগাটো, Meant to be ট্ৰেভেলজ আছে থকা জেগা। in the great outdoors. হাৰ্ভেষ্টাৰ ৰেষ্টুৰেণ্ট, মাৰ্কছ এণ্ড স্পেন্সাৰ্ছ, য'ত খোৱা চোৱা পায়। এটা ট্ৰাকবিলাক ৰৈছে আৰু এয়া পেট্ৰল ষ্টেচন। Sometimes you need to go. We meant to be in the great outdoors, forever free. এতিয়া আমি এক্সিট লৈ পেলাই M1 নৰ্থ উঠিম আৰু ঘৰৰ ফালে গৈ আছোঁ। Sometimes you need to go and take a step back to see the truth around. এইটোৰে গ'লে M1 নৰ্থ পাইগৈ। চ' নটিংহাম গৈ থাকিবলৈ এই ৰাস্তাটোৰে গ'লোঁ হয়। সেইটো চাইডে গ'লে সেইটো এক্সিট ল'লে বাৰ্মিংহাম যায়। আমি এতিয়া লণ্ডনৰ ফালে গৈ আছোঁ M1 জইন কৰিম এইফালে। এয়া বৰষুণ লাহে লাহে বেছিকৈ আহিবলৈ ধৰিছে। এয়া আমি আৰু আহি M1 লগ লাগিলোঁহি ঘৰৰ ফালে যাবলৈ। চ' উই আৰ গোয়িং টুৱাৰ্ডছ M1 চাউথ নাও। অলপমান আগতে M1 নৰ্থ হৈ আমি ছাৰ্ভিচেছলৈ আহিছিলোঁ। Meant to be in the great outdoors. আমি এতিয়া হাইৱে এৰি আছোঁ, M1 মটৰৱে এৰি আছোঁ আৰু আমি এক্সিটটো লাভপুৰৰ ফালৰ এইটো আমি হাইৱে এৰিলোঁ। আমি
ঘৰলৈ ঘূৰি যাওঁতে তোমাক অলপমান লভপুৰ ইউনিভাৰ্চিটি দেখাই যাওঁ গাড়ীৰ পৰাই বঢ়িয়া ৱৰ্ল্ড ৰেংকিঙৰ টপত থকা ইউনিভাৰ্চিটি এখন আজি চাব পাৰিম য'ত দিগন্তও তাতে লেকচাৰ হিচাপে কাম কৰি আছে বৰ ভাল লাগিব শুনিছিলোঁহে আজি নিজ চকুৰে চাব পাৰিম আমি এই সন্মুখেৰে যে গাড়ীবিলাক আহি আছে আমি তেনেকৈ ওলাই আহিছিলোঁ হাইৱে জইন কৰিবলৈ এতিয়া আমি সেনেকৈ নোসোমাই চিধাই তোমাক এটা ইউনিভাৰ্চিটিৰ পৰা পাক এটা দি আহোঁ এয়া আমি লভপুৰ সোমালোঁ Take a step back to see the truth around you from a distance. এয়া লাহে লাহে ইউনিভাৰ্চিটিৰ বিল্ডিংবিলাক দেখা যাব ৰাইট হেণ্ড ছাইডত এইটো এইবিলাক ইন'ভেশ্যন চেণ্টাৰ হয় লভপুৰ ইউনিভাৰ্চিটি বহুত বাহিৰা কোম্পানী বা ইণ্ডাষ্ট্ৰী কিছুমানক ভাড়া দিয়ে স্পেচ এইটো লেফ্ট হেণ্ড ছাইডত এই ৰাউণ্ড এবাউটটোৰ ছেকেণ্ড এক্সিটত গ'লে ইউনিভাৰ্চিটি এটা এণ্ট্ৰেঞ্চ মেইন এণ্ট্ৰেঞ্চটো নহয় এইফালে ৰাইট হেণ্ড ছাইডে এই যে গছ গছনি দেখি আছা এই গছ গছনিৰ পিছফালে ইউনিভাৰ্চিটিখন it's considered to be the UK's biggest walled campus এইবিলাক দেখিছা অলপ কিছুমান বিল্ডিং দেখা গৈ আছে You and me, meant to be in the great outdoors. এয়া সন্মুখত দেখিছা ইউনিভাৰ্চিটি আমি এতিয়া ইউনিভাৰ্চিটিৰ মেইন গেটেৰে সোমাই আছোঁ এইফালে দেখা গৈছে লভপুৰ ইউনিভাৰ্চিটিৰ চাইন এইটো QS ৰেংকিঙত ৱৰ্ল্ড ৰেংকিঙত স্পৰ্টছত টপ মোষ্ট হয় নম্বৰ 1ত হয় আৰু ইঞ্জিনিয়াৰিঙত এৰাউণ্ড 4 to 6ৰ ভিতৰত থাকে ইউনাইটেড কিংডমত অঁ মই শুনিছোঁ এইবিলাক চব স্পৰ্টছ ফেচিলিটিজ A bird on a tree. এয়া I'm just sitting. ইয়াতে এইফালে চুইমিং পুল I got এই time. চুইমিং পুলটোত অলিম্পিক It's clear to প্লেয়াৰ্ছবিলাকে প্ৰেক্টিছ কৰিবলৈ আহে এইটোৱে মেইন এণ্ট্ৰেঞ্চ ইয়াতে from up here. এইটো চুইমিং পুলটো The world seems small. এয়া আমি সোমালোঁ We can sit together. এইটো দেখিছা ইয়াতে It's so beautiful. পাৰ্পলটো লভপুৰ ইউনিভাৰ্চিটিৰ কালাৰ হয় এইবিলাক চব ফিল্ডছ স্পৰ্টছ ফেচিলিটিজ ইয়াতে খেলি আছে বহুতে ষ্টুডেণ্টে Outdoors. আৰু সন্মুখত যোনটো এটা ওখকৈ বিল্ডিং হয় সেইটো ষ্টুডেণ্ট একামডেশ্যন হয় হোষ্টেল ইয়াতে ক্ৰিকেট হয় বহুত বাহিৰৰ পৰা আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমেও প্ৰেক্টিছ কৰাইছে কেতিয়াবা দেখিছোঁ আহে ৱমেন্স ৱৰ্ল্ড কাপৰ টিমটো আহিছিলে ইয়াতে প্ৰেক্টিছ কৰিবলৈ Sometimes you need to go. দিগন্তও খেলিছে বহুতবাৰ ইয়াতে ষ্টাফ লভপুৰ ইউনিভাৰ্চিটি ষ্টাফ ক্ৰিকেট ক্লাবৰ মেম্বাৰ হয় সেইটো হিচাপত মানে কাউণ্টি ক্ৰিকেট খেলিছে অ' ৰিয়েলি দিগন্ত ভালে কৰিছ দেই এইটো বিল্ডিংটো যোনটোত অলপমান আগতে দেখা পাইছিলোঁ সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ এইবিলাক নেটছ হয় অলপকৈ দেখা পাইছা চাগে ইয়াতে প্ৰেক্টিছ কৰিবলৈ এই সন্মুখত আৰু বেলেগ ডিপাৰ্টমেণ্টবিলাক আহি আছে সকলো ধৰণৰ সুবিধাই ইয়াতে আছে এয়া এইটো কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টটো এতিয়া বৰষুণ বেছিয়ে হ'ল আহোঁতে এইফালে আৰু হেচল গ্ৰেভ বিল্ডিং কিছুমান বিল্ডিং আছে এতিয়া আমি দেখিম যে এই কাষৰ যোনটো ৰাইট হেণ্ড ছাইডৰ বিল্ডিংটো হয় এইটো ECBৰ ইংলিছ ক্ৰিকেট বৰ্ডৰ ওৱান অফ দ্য চেণ্টাৰ্ছ অফ এক্সেলেঞ্চ হয় ইয়াতে ক্ৰিকেটৰ ৰিচাৰ্চো কৰা হয় আৰু এই দেখিছা এইফালে ফিল্ডবিলাক পিচবিলাক হেৰি কৰি থৈছে ঢাকি থৈছে ৱাও ক্ৰিকেটৰ ওপৰত ৰিচাৰ্চ গ্ৰেট আৰু এইটো চেণ্টাৰ অফ এক্সেলেঞ্চটো হয় It's so beautiful.
নিয়ৰ কিবা ক'বা that English women team cricket team to practice gardening. তাতে ইংলিছ ক্ৰিকেট টিম তাকে নিয়ৰে আমাৰ ল'ৰাই কৈছে তাতে ইংলিছ ক্ৰিকেট টিমে প্ৰেক্টিছ কৰিছিলে তেওঁলোকে চাবলৈ আহিছিলে হয় নেকি ঠিকে আছে নিয়ৰো বহুখিনি জনা হৈছে দেই ভাল কথা এয়া আমি ECB চেণ্টাৰ অফ এক্সেলেঞ্চৰ পৰা ওলাই আহিলোঁ ওলাই আহি ফালে আমি আৰু মেইন গেটেৰে ওলাই যামগৈ বাকী ইঞ্জিনিয়াৰিঙৰ ফালে নগ'লোঁ আৰু আজি বৰষুণটো বেছিকৈ হৈছে এই সন্মুখত মেনেজমেণ্ট এয়া আৰু মেইন যোনটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং more than 100 years old সেইখিনিৰ পৰা আমি যাওঁ এয়া ফিল্ডখন যোনখনৰ পৰা দেখিছিলোঁ এয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিং In the great outdoors, forever free. চাই যাওঁ আমাৰ ৰাইট হেণ্ড চাইডে আমি ষ্টুডেণ্টছ ইউনিয়নটো অলপমান দেখা পাইছোঁ এইটো ইংলেণ্ডৰ চবতকৈ ৰিচেষ্ট ষ্টুডেণ্টছ ইউনিয়ন হয় তেওঁলোকৰ বহুতখিনি পইচা আছে আৰু এই এৰিয়াটো গোটেইখিনি সিহঁতৰ আণ্ডাৰতে হয় যদিও ইউনিভাৰ্চিটিৰ ভিতৰতে তেওঁলোকৰ আণ্ডাৰত তেওঁলোকে এটা বাচ্ছাৰ নাৰ্চাৰী আৰু ক্ৰেছো চলায় য'ত নিয়ৰ গৈছিলে মই জাষ্ট এই দিগন্তক দিছোঁ যাতে তেওঁ ক'ব পাৰে এই দুটা বিল্ডিঙৰ বিষয়ে প্ৰিন্স এই আমি ইউনিভাৰ্চিটিৰ মেইন যিটো অৰিজিনেল যি দুটা বিল্ডিং হয় দুটা বিল্ডিং অলমষ্ট 100 ইয়াৰ্ছতকৈ বেছিয়ে একচুৱেলি হৈছে হেচেল ৰিগ আৰু ব্ৰকিনটন হেচেল ৰিগ আৰু ব্ৰকিনটন হয় দুটা বিল্ডিং চ' এটা হৈছে সন্মুখত দেখিছা আজি আৰু এটা এইফালে এটা লেফ্টৰ ফালে আৰু এটা বিল্ডিং আছে এই দুটা আমাৰ মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিং হয় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ যেনেকৈ এই এডমিনিষ্ট্ৰেটিভ অফিচতো বহে তেনেকৈ আমাৰ ডেপুটি ভাইচ চেঞ্চেলাৰ ৰিচাৰ্চৰ আছে এণ্টাৰপ্ৰাইজৰ আছে একাডেমিক্স এফেয়াৰৰ আছে তেনেকুৱা মেইন যিখিনি মেনেজমেণ্ট এইবিলাকতে এই বিল্ডিং দুটাতেই বহে আৰু তাৰোপৰি এই ষ্টুডেণ্টছবিলাকৰ যেনেকুৱা এডমিশ্যনৰ অফিচ সেইবিলাক ইয়াত এই বিল্ডিংবিলাকত আছে আৰু তেনেকৈ ফাইনেন্সিয়েল গোটেইখিনি ইউনিভাৰ্চিটিক মেনেজ কৰা কণ্ট্ৰল কৰা সেই অফিচবিলাকো এই বিল্ডিং দুটাতেই আছে মই জাষ্ট দেখুৱাইছোঁ ধুনীয়া বিল্ডিং হয় আজি অৱশ্যে বতৰটো বৰষুণ কাৰণে খুব এটা মানে ইম্প্ৰেছিভ লগা নাই কিজানি খুব ভাল ডাঙৰ বিল্ডিং হয় ইণ্টাৰেষ্টিং কি আগতে এই বিল্ডিংকেইটাৰ মাজতে আকৌ ষ্টুডেণ্টছৰ কাৰণে হোষ্টেল বনাই দিছিলে তাৰপিছত ছেফটি কনচাৰ্ণ হ'ল ষ্টুডেণ্টছৰ কাৰণে বহুত পুৰণা বিল্ডিং সেইকাৰণে ছেফটি কনচাৰ্ণৰ কাৰণে হোষ্টেলৰ পৰা এডমিনিষ্ট্ৰেটিভ বিল্ডিং কৰি দিলে বিল্ডিংকেইটা বৰ ধুনীয়া দেই চ' এনিৱে আমি জাষ্ট দেখুৱাইছোঁ মই লিপিকাক দিছোঁ আকৌ আমি এতিয়া ঘৰৰ ফালে গৈ আছোঁ তোমাক লিপিকাই কৈ দিব আমি যোৱা ৰাস্তাত হ'ব দিয়া It's so beautiful, you and me. We meant to be. এয়া প্ৰিন্স আমি ঘৰলৈ ঘূৰি গৈ আছোঁ আমি হাইৱেৰে ওলাই যাওঁতে এনেকৈ চিধাকৈ ওলাই গৈছিলোঁ এতিয়া আমি অপজিট ফালে আহি সোমাই আছোঁ Sometimes you need to go and take a step back to see the truth around you. From a distance you can tell. অৱশেষত দিগন্ত লিপিকা আৰু নিয়ৰলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল কাৰণ তোমালোকৰ থকা ঠাই লাভবৰৰ ইউকেৰ সৰু এখন টাউন লেষ্টাৰশ্বায়াৰৰ বিভিন্ন ঠাইৰ বিষয়ে মোক বৰ ধুনীয়াকৈ বুজাই দিছিলা আৰু দেখুৱাই দিছিলা মোৰ বৰ ভাল লাগিছিল নজনা ঠাই এখনৰ বিষয়ে জানিব পাৰি তোমালোক ভালে থাকা আৰু আগৰ দৰে ভাল পৰিৱেশ এটা আমাৰ মাজত অতি সোনকালে উলটি আহক তাৰে আশা ৰাখিলোঁ লিপিকা কিবা ক'বা তাকে আমি লাষ্ট টাৰ্ণটো লৈছোঁ ঘৰৰ ফালে
আই হোপ মানে এনজয় কৰিলা এই সৰু ৰাইডটো হয় দিয়া ইংলিছ কাণ্ট্ৰি চাইড আৰু হাইৱে গোটেইখিনি দেখিলোঁ এটা ছাৰ্ভিচেছলৈ গ'লোঁ য'ত মানুহে ট্ৰেভেলৰ মাজত মানে ৰখি অলপমান ফ্ৰেছন আপ হয় বাথৰুমে যায় তাতে খোৱা বোৱা কৰে তাৰপিছত ঘূৰি আহোঁতে আমি ইউনিভাৰ্চিটিটো চাই আহিলোঁ সেইটো কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ মই লাহবৰ ইউনিভাৰ্চিটিখনৰ কথা শুনিহে আছিলোঁ এইবাৰ দেখিলোঁ ঠিক আছে আই হোপ ইউ হেভ এনজয়ড আমি ঘৰ আহি পালোঁ বাই বাই meant to be in the great outdoors, forever free. You and me, meant to be in the great outdoors.